নমস্কাৰ এক্সপ্লৰিকালৈ স্বাগতম জনাইছো মই নিশান্ত বৰ্মন ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্লৰিকা গ্ৰুপ ইতিমধ্যে দেখত লকডাউনৰ বাবে আজি দেশৰ জনতা নিজৰ ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে কিন্তু সাধাৰণ এজন মানুহৰ বাবে নিজৰ ঘৰতেই বা নিজৰ ৰুমটোতেই আবদ্ধ হৈ থকাটো তেনেই সহজ কথা নহয় যাৰ ফলত আজি মানুহৰ মনত কিছুমান নেতিবাচক চিন্তা বাহ লোৱাটো স্বাভাৱিক গতিকে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম নেতিবাচক চিন্তাৰ উৎসৰ বিষয়ে যে নেতিবাচক চিন্তা কৰ পৰা উদ্ভৱ হয় ইতিমধ্যে যোগাত্মক চিন্তাধাৰা আৰু বিপৰীত চিন্তাধাৰাৰ এইটো দ্বিতীয়টো ভিডিঅ' আশা কৰোঁ আপোনালোক সকলোৱে আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব কাৰণ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ যে আমি আমাৰ মনৰ পৰা নেতিবাচক চিন্তাবোৰ কেনেকৈ দূৰ কৰিম গতিকে সেইবাবে মোৰ এই ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব মানুহৰ মনৰ ভয় আৰু শংকাই হ'ল নেতিবাচক চিন্তাৰ প্ৰধান উৎস আপুনি কেতিয়াবা মন কৰিছেনে যিটো বস্তু আপুনি বেছিকৈ ভয় খায় বা যিটো ঘটনা আপোনাৰ জীৱনত নঘটিবলৈ আপুনি কামনা কৰে কিন্তু অৱচেতনভাৱে সেই বস্তু বা ঘটনাটোৰ বিষয়ে আপুনি বেছিকৈ চিন্তা কৰে ধৰা হ'ল কোনোবা এজন ছাত্ৰই শ্ৰেণীত ভাল ৰিজাল্ট কৰিব বিচাৰি আছে বা শ্ৰেণীত প্ৰথম হ'ব বিচাৰি আছে তেতিয়া সেই ল'ৰাজনৰ মনত অৱচেতনভাৱে কিছুমান এনেকুৱা চিন্তা আহি যায় যেনেকুৱা যদি মই শ্ৰেণীত ভাল ৰিজাল্ট নকৰোঁ বা শ্ৰেণীত প্ৰথম নাহোঁ তেনেহ'লে মোৰ মা দেউতাই মোক গালি পাৰিব নেকি বা মোৰ লগৰ সমনীয়াবোৰে মোক হাঁহিব নেকি এনেকুৱা কিছুমান নিগেটিভ চিন্তা তেওঁৰ মনত আহি যায় বা ধৰা হ'ল আপোনালোক অফিচলৈ গৈ আছে অফিচত সময়মতে উপস্থিত হোৱাটো আপোনাৰ কৰ্তব্য আৰু আনদিনাও আপুনি অফিচত সময়মতেই উপস্থিত হৈ আছে কিন্তু অফিচলৈ গৈ থকাৰ সময়ত আপোনাৰ মনত কিছুমান এনেকুৱা চিন্তা আহিব পাৰে যেনেকুৱা যদি মই অফিচত সময়মতে গৈ নাপাওঁ তেনেহ'লে মই মোৰ অপৰ কৰ্তৃপক্ষৰ পৰা অপমান পাম নেকি মই মোৰ লগৰ কৰ্মচাৰীৰ পৰা হাঁহিয়াতৰ পাত্ৰ হ'ম নেকি এনেকুৱা কিছুমান নেতিবাচক চিন্তা আপোনাৰ মনলৈ আহিব পাৰে যদিও এই চিন্তাবোৰ যুক্তিসংগত কিন্তু যদি আপুনি নিজৰ মনটোক যোগাত্মক মন হিচাপে নিৰ্মাণ কৰিবলৈ ট্ৰেইন কৰি আছে তেনেহ'লে আপুনি এই চিন্তাবোৰৰ নিজৰ মনৰ পৰা দূৰ কৰিবই লাগিব তাৰ সলনি আপুনি ভাবিব লাগিব যদি আপুনি ছাত্ৰ আপুনি ভাবিব লাগিব যে মই কি পদ্ধতিত দিনত কিমান ঘণ্টাকৈ পঢ়িলে মই শ্ৰেণীত প্ৰথম হ'ব পাৰিম পৰীক্ষাত কেনেকৈ উত্তৰবোৰ লিখিলে মই উত্তৰবোৰ মোৰ ভাল হ'ব বা ৰাতিপুৱা কেইটা বজাত উঠিলে মই অফিচত সদায় সময়ত গৈ পাম মন কৰিব য'তেই শংকা আৰু ভয় থাকে তাতেই নেতিবাচক চিন্তাৰ উদ্ভৱ হয় আপুনি বাৰে বাৰে নিজৰ মনটোক নিজৰ অৱচেতন মনটোক এইটো বাৰ্তা দিয়ক যে মই সদায় সুস্থ মই সদায় সকলোৰে আগত আৰু মই সদায় সফল যেতিয়াই আপুনি কিবা নেতিবাচক বস্তু দেখা পায় বা নেতিবাচক চিন্তা আপোনাৰ মনলৈ আহে তেতিয়াই আপুনি নিজৰ মনটোক সেই নেতিবাচক চিন্তাটোৰ পৰা যোগাত্মক চিন্তাটোৰ প্ৰতি লৈ যাবলৈ চেষ্টা কৰিব লাগিব মন কৰিব যেতিয়া আপুনি কিবা নেতিবাচক চিন্তা দেখা পায় তেতিয়া আপোনাৰ মনত ভয়ৰ উদ্ভৱ হয় আপোনাৰ মনটো অস্থিৰ হৈ পৰে আৰু আপোনাৰ দুখ লাগে আৰু সেই সময়ত আপোনাৰ প্ৰধান কৰ্তব্যটো হ'ল যে সেই দুখৰ পৰা আপোনাৰ মনটোক কেনেকৈ আপুনি পৰিত্ৰাণ দিয়ে আপুনি সেই সৰু ল'ৰাটোৰ ফটোখন চাওক যিয়ে আপোনাক হাঁহিবলৈ বাধ্য কৰায় মনত ফূৰ্তি দিয়ে আপুনি সেই চিনেমাখন চাব পাৰে যিখন চিনেমাই আপোনাক মটিভেট কৰে নতুন কাম কৰিবলৈ উৎসাহ প্ৰদান কৰে আপুনি সেই ব্যক্তিজনৰ লগত কথা পাতক যিজন ব্যক্তিয়ে আপোনাক সাহস দিয়ে উৎসাহ দিয়ে জীৱনত আগবাঢ়ি যোৱাৰ বাবে শক্তি প্ৰদান কৰে গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল সদায় মনত ৰাখিব যেতিয়া আপোনাৰ মনত নেতিবাচক চিন্তাই আগুৰি ধৰিব বা ভয় আৰু শংকাই আপোনাৰ মনটোক আগুৰি ধৰিব তেতিয়াই আপোনাৰ জীৱনৰ গতিপথ লেহেমীয়া হৈ পৰিব গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সদায় যোগাত্মক চিন্তাধাৰাৰ ব্যক্তি হ'বলৈ চেষ্টা কৰক আৰু সদায় নিজৰ মনটোক আনন্দ আৰু ফূৰ্তিত ৰাখক আৰু তেতিয়া আপোনাৰ জীৱনত সফলতা অহাটো নিশ্চিত